এটি নতুন ভিডিঅ'ৰ হৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখন মোৰ ফুলনি বাগিচা। এইকেইদিন নেৰানেপেৰা বৰষুণৰ বাবে ফুলবোৰ ভালকৈ ফুলি উঠা নাই, তথাপিও চাই পেলাই মনবোৰ ভৰি উঠে। আজি এটি ব্যতিক্ৰম ভিডিঅ' লৈ আহিছোঁ, কিয়নো নেৰানেপেৰা বৰষুণৰ মাজতে আমৰ আচাৰ বনাবলৈ ওলাইছোঁ। আহকচোন চাওঁ কেনেকৈ বনালোঁ। লগতে যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আমৰ আচাৰ বনাবলৈ কেইটামান আম লৈছোঁ, পকিবলৈ ধৰিছে তথাপিও, আৰু লৈছোঁ সৰিয়হ, লগতে তেজপাত, শুকান জলকীয়া, মিঠি গুটি, ধনিয়া গুটি, কালজিৰা, চফ আৰু আজৱাইন। এই গোটেইখিনি অকণ ভাজি পেলাই গুড়ি কৰি লৈছোঁ। কালজিৰাখিনি অৱশ্যে গুড়ি কৰি লোৱা নাই, নহ'লে তিতা লাগিব ন। এতিয়া গৰম কেৰাহী এখনত সৰিয়হৰ তেল অকণমান দি লৈছোঁ। তেলখিনি গৰম হোৱাত পাঁচফোৰণ দি পেলাই চুকি লোৱা আমখিনি তেলত ভাজি লৈছোঁ। আমখিনি চুকি পেলাই অকণমান নিমখ দি পানীটো উলিয়াই পেলাইছিলোঁ, তাৰপিছত হালধি সানি থৈছিলোঁ। এতিয়া আমখিনি ভালকৈ অকণমান সময়ৰ কাৰণে ভাজি ল'ম। ইয়াৰ পিছত বেহৰৰ গুড়িখিনি দি দিছোঁ। গোটেইখিনি দিয়া নাই, অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ। ভালকৈ লৰাই গুড়ি কৰি থোৱা মছলাখিনি দি দিম। কালজিৰাখিনি ইয়াতে মিক্স কৰি দিয়া হৈছে। ভালকৈ লৰাই গোটেইখিনি ভালকৈ মিক্স কৰি দিম। জিৰা গুড়ি কেইচামুচমান দি দিম।